হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনাক দেখুৱাম কেনেদৰে আপোনাৰ ঘৰত ব্যৱহাৰ নোহোৱা এনেকুৱা এখন প্লাষ্টিকৰ প্লেটৰ পৰা আপুনি ঘৰৰ ৱালখন ধুনীয়াকৈ সজাব পাৰিব। আৰু তাৰ কাৰণে আপোনাক খুব কম সামগ্ৰী দৰকাৰ হ'ব। আপোনাক কেইটামান ফেব্ৰিক লাগিব বেলেগ বেলেগ কালাৰৰ আৰু কেইডালমান ব্ৰাছ। আহকচোন চাওঁ মই কেনেদৰে এই প্লাষ্টিকৰ প্লেটখন তৈয়াৰ কৰিলোঁ ঘৰৰ ৱালত লগাব পৰাকৈ। এতিয়া মাজত মই অলপ বগা ফেব্ৰিক কালাৰটো লগাই দিছোঁ যাতে দেখিব ভাল লাগে। আপুনি আপোনাৰ পচন্দ অনুসাৰে লগাব। আপুনি এনেকৈ কালাৰ কৰি ল'ব ধুনীয়াকৈ মিলাই নিজে, আৰু এখন শুকাবৰ কাৰণে ৰাখি দিব। এয়া চাওক, অলপ সময় থোৱাৰ পাছত প্লেটখন ধুনীয়াকৈ শুকাই গৈছে। ইয়াত কালাৰবিলাক হাতত লাগি অহা নাই। প্লেটখন শুকোৱাৰ পাছত মই কলমেদি এটা আৰ্ট কৰি লৈছোঁ প্লেটখনৰ ওপৰত। আপুনি বেলেগ ফুলো আৰ্ট কৰিব পাৰে বা যিকোনো বেলেগ কিবা আপোনাৰ মনৰ ইচ্ছাৰে আপুনি আৰ্ট কৰি ল'ব পাৰে। এতিয়া মই ব্ৰাছেদি ইয়াতে কালাৰ কৰিম। এয়া মই ব্ৰাছ লৈছোঁ আৰু গ্ৰীণ কালাৰৰ ফেব্ৰিকটো লৈছোঁ, ৰেড কালাৰ লৈছোঁ আৰু পিংক কালাৰ। মই ফুলৰ ঠাৰিকেইটা প্ৰথম গ্ৰীণ কালাৰেদি আউটলাইনটো বনাই ল'ম। ফুলৰ ডাল আৰু পাতকেইটা মই এই গ্ৰীণ কালাৰটোৱেদি কালাৰ কৰি ল'লোঁ। এতিয়া মই ফুলৰ কলিকেইটা কালাৰ কৰিম এই পিংক কালাৰটোৱেদি। মই এতিয়া ফুলৰ কলিকেইটা কালাৰ কৰিম। এনেধৰণে মই বাকী ফুলৰ কলিকেইটা কালাৰ কৰি লওঁ। মই এনেদৰে পিংক কালাৰেদি ফুলৰ কলিকেইটা কালাৰ কৰি ল'লোঁ। এতিয়া মই ফুলকেইটা কালাৰ কৰিম এই ৰেড কালাৰ ফেব্ৰিক কালাৰটোৱেদি। এনেদৰে মই ফুলকেইটা ৰেড কালাৰ কৰি লৈছোঁ। এয়া চাওক, এতিয়া মই ফুলকেইটাত
য়েল্লো কালাৰ ফেব্ৰিকেদি অলপমান কালাৰ কৰি দিম যাতে ফুলকেইটা আৰু অলপ উজ্জ্বল হয়, হাইলাইট হয়। মই এতিয়া য়েল্লো কালাৰেদি ফুলকেইটা হাইলাইট কৰি এনেদৰে কৰিলে অলপমান উজ্জ্বল দেখা যায়। আৰু এনেদৰে কলিকেইটা ভাল লগাকৈ ধুনীয়াকৈ কালাৰ কৰি দিওঁ। এনেদৰে মই বাকী ফুলখিনিটো য়েল্লো কালাৰটোৱেদি হাইলাইট কৰি ল'ম। এয়া চাওক, মই য়েল্লো কালাৰেদি হাইলাইট কৰি ল'লোঁ। এতিয়া ফুলকেইটা বেছি স্পষ্টকৈ দেখা পাইছে। আপুনি এনেদৰে ঘৰতে ব্যৱহাৰ নোহোৱা প্লাষ্টিকৰ প্লেটেদি এনেদৰে ধুনীয়াকৈ আপুনি ৱালত হেং কৰিব পৰা ৱাল ডেকৰ বনাব পাৰে। আপোনাক ৱালত কেনেদৰে হেং কৰিব পাৰি সেইটো পদ্ধতি আপোনাক মই দেখাম। এতিয়া চাওক, মই সেই একে পদ্ধতিৰে 3খন বেলেগ বেলেগ প্লেট বনাই ল'লোঁ। এতিয়া আপোনাক মই এই প্লেটকেইখন ৱালত কেনেকৈ সজাব পাৰি আৰু লগাব পাৰি তাৰ পদ্ধতিটো দেখাম। মই ৱালত প্লেটকেইখন লগাবৰ কাৰণে এনেকুৱা এটা ডাবল টেপ কিনি লৈছোঁ। মই কেঁচিৰ সহায়ত এনেদৰে 4টা পিচ কাটি লৈছোঁ। আৰু এতিয়া মই সেই 4টা পিচ প্লেটখনৰ পিছফালে এনেকৈ লগাই লৈছোঁ 4 ঠাইত। আৰু ইয়াত থকা পিছৰ কাগজ কেইখিলা আপুনি এনেকৈ এৰুৱাই দিব ৱালত লগোৱাৰ আগতে। এই টেপটো দুইফালে আঠা থকাৰ কাৰণে আপোনাৰ সুবিধা হয়। এনেকৈ আপুনি 4টাৰে পাছৰ আঠাকেইটা এৰুৱাই ল'ব। আৰু আপুনি এতিয়া নিজৰ ঘৰৰ ৱালত আপুনি য'ত লগাব বিচাৰে তাত এনেদৰে প্লেটকেইখন জোখত লগাই দিব। এয়া চাওক কেনেদৰে ইমান ধুনীয়াকৈ আঠাটো লাগি গৈছে। আৰু আপুনি তেনেকৈ বাকী 2খন প্লেটো লগাই ল'ব। এয়া চাওক ৱালত ইমান ধুনীয়াকৈ লাগি ধৰিছে। হেল্ল' ফ্ৰেণ্ডছ, মই এনেদৰে 3খন প্লেট ৱালত লগাই দিলোঁ। আপুনি এনেদৰে আপোনাৰ ঘৰৰ ৱালখন সজাই ল'ব পাৰে অতি কম খৰচতে আৰু দেখিব ধুনীয়া লগাকৈ। আৰু আপুনি যদি ৰেণ্টেড হাউচত থাকে তেতিয়াহ'লে আপোনাৰ কাৰণে বেছি উপযোগী হ'ব, কাৰণ আপুনি বেছি খৰচ নোহোৱাকৈ অতি কম খৰচতে এনেদৰে ৰুমকেইটা সজাই ল'ব পাৰিব। আৰু মোৰ এই ৱাল ডেকৰ আইডিয়াটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। নমস্কাৰ।